নমস্কাৰ বৰ্ষাছ ফুড কৰ্নাৰলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই আজি আপোনালোকৰ আগত এটা ৰেচিপি লৈ আহিছোঁ আৰু ৰেচিপিটো হৈছে বেঙেনা ফ্ৰাই। আপোনালোকে ভাবিছে চাগে ন, বেঙেনা ফ্ৰাইনো কিবা শ্বেয়াৰ কৰিবলগীয়া ৰেচিপি নে বা কিবা শিকাবলগীয়া ৰেচিপি নে? ঠিকেই ভাবিছে আপোনালোকে। বেঙেনা ফ্ৰাইনো কোনে নাজানে? বেঙেনা ফ্ৰাই সকলোৱে জানে, সকলোৱে কৰে। জেনেৰেলকৈ ফ্ৰাই হওক বা বেঙেনা বেচনৰ লগত ফ্ৰাই হওক, সকলোৱে জানে, সকলোৱে কৰে। কিন্তু মই ভাবিলোঁ আজি অলপ বেঙেনা ফ্ৰাইটো বেলেগ ধৰণে কৰোঁ, সেয়েহে আপোনালোকৰ আগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু মই আজি বনাবলগীয়া ৰেচিপিটো হৈছে এগ ষ্টাফ ব্ৰিঞ্জেল ফ্ৰাই। গতিকে আহকচোন চাওঁ মই কিদৰে ৰেচিপিটো তৈয়াৰ কৰোঁ আৰু আপোনালোকেও চাওক। এটা বৰ বেঙেনা লৈ পিনে মই এনেকৈ গোল গোলকৈ কাটি লৈছোঁ। এইদৰে ইমানটো মোটা মোটা কৰিছোঁ পিচটো, আৰু এইদৰে 5 পিচ হ'ল মোৰ। 5 পিচ এইদৰে কাটি ল'লোঁ। এইডোখৰ অলপমান পোকে ধৰিছিলে, এইডোখৰ আঁতৰাই দিছোঁ। এইদৰে এই পিচো এইদৰে মাজৰ অলপ অংশ কাটি ল'ব লাগিব গোল গোলকৈ। আপোনালোকৰ কাটাৰ থাকিলেতো ভালেই, কাটি ল'ব পাৰিব চেপত, নহ'লে বা কটাৰী দি হ'লেও ৰাউণ্ডকৈ কাটি ল'ব লাগিব। মই কাটি পেলাই দেখুৱাই আছোঁ আপোনালোকক। এতিয়া মই বেঙেনা পিচ মাজৰ অংশখিনি এৰুৱাই লৈছোঁ। ছাইডত 1-1.5 ইঞ্চি থকাকৈ তেনেকৈ মাজৰ ভাগটো আঁতৰাই পেলাইছোঁ। কাটাৰ থাকিলে ভাল, চেপত কাট খাই যায় ধুনীয়াকৈ, কিন্তু মোৰ কাটাৰ নাই, গতিকে মই কটাৰী দিয়ে মাজৰ ভাগটো এনেদৰে আঁতৰাই পেলালোঁ। গোটেই 5 পিচে কৰি লৈছোঁ তেনেকুৱা। আৰু এই মাজৰ ভাগখিনি সৰুকৈ কাটি থৈছোঁ, পিছত আলু এটা দি বেলেগ এখন ভাজি বনাই পেলাম। তাৰ উপৰি লাগিব আপোনাৰ এয়া বিলাহী লৈছোঁ মই এফাল সৰুকৈ কুটি লৈছোঁ, আৰু এনেকুৱা পিঁয়াজ লৈছোঁ এফাল তেনেকৈ সৰুকৈ কুটি লৈছোঁ। কেঁচা জলকীয়া 2টা সৰুকৈ কুটি ল'লোঁ, আৰু লৈছোঁ নহৰু সৰুকৈ কিমা কৰি লৈছোঁ 4 ফুটামান। আপোনালোকে ইচ্ছা কৰিলে আদাও ল'ব পাৰে দেই, আদাও সৰুকৈ এনেকৈ কুটি ল'ব পাৰে, কিন্তু মই আদাটো খাই বৰ ভাল নাপাওঁ, গতিকে সেইবাবে মই আদা নল'লোঁ। এইকেইটা বস্তুৱে লৈ লৈছোঁ। আৰু তাৰ উপৰি লাগিব এই 2টা ডিম লগত লাগিব। এতিয়া চাই থাককচোন আপোনালোকে মই বাকীখিনি কাম কেনেকৈ কৰোঁ। দুটা কণী এনেদৰে লৈ লৈছোঁ। তাৰপিছত ইয়াত দিম আমি নিমখ অলপমান দিছোঁ। ইয়াত পিঁয়াজ, বিলাহী, আদা নহয় দেই, চৰি, নহৰু আৰু জলকীয়াখিনি যিখিনি কাটি লৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। দি পেলাই এইখিনি ধুনীয়াকৈ ফেটি পেলাম। ইচ্ছা কৰিলে আপোনালোকে জালুকো দিব পাৰে। এয়া মোৰ বেঙেনা ফ্ৰাই হৈয়ে গ'ল, ভালকৈ সিজি গ'ল, কোমলকৈ হৈ গৈছে। এতিয়া আচল কামটো আহিব। মই 2 পিচ বেঙেনা আঁতৰাই থৈ লওঁ। 2 পিচকৈ বনাওঁ। এই 2 পিচ বেঙেনা মই লৈ লৈছোঁ। এতিয়া গেছটো একেবাৰে চিমত ৰাখিছোঁ। এতিয়া এই বেঙেনা পিচৰ মাজত এইদৰে আমি যিখিনি কণী, বিলাহী, পিঁয়াজ, নহৰু ফেটি থৈছিলোঁ এইখিনি ভৰাই দিম। ইয়াতো এনেদৰে ভৰাই দিম।
এতিয়া অলপ লুটিয়াই দিওঁ। তেনেদৰে বাকী পিছো ফ্ৰাই কৰি পেলাম। বাকী পিছো হৈছেগে, ভালকে অলপমান ক্ৰিস্পি হোৱাকৈ ফ্ৰাই কৰি লওঁ। আৰু এই পিচ গৰমে গৰমে খালে বহুতেই ভাল লাগে। ঠাণ্ডা হৈ গ'লে সেমেকি গ'লে ভাল নালাগে, সেইবাবে গৰমে গৰমে খোৱাই ভাল। এয়া মোৰ এগ ষ্টাফ ব্ৰিঞ্জল ফ্ৰাই ৰেডি হৈ গ'ল। এইদৰে আপোনালোকেও ঘৰত বনাই খাব পাৰে, নতুবা আলহী আহিলে আলহীকো দিব পাৰে। ভাল লাগে নৰ্মেল বেঙেনা ফ্ৰাইতকৈ বা সাধাৰণকৈ বনোৱা আমি বেঙেনা বেচন ফ্ৰাই বনোৱাতকৈ এইদৰে যদি অলপমান আলহীক নতুনভাৱে কিবা এটা পৰিৱেশন কৰোঁতে আলহীও ভাল পায়, নিজৰ মনটোও ভাল লাগে। গতিকে আপোনালোকেও এইদৰে বনাই চাব বুলি আশা কৰিলোঁ আৰু ভাল পাব বুলি মই আশা কৰিছোঁ। এয়া এগ ষ্টাফ ব্ৰিঞ্জল ফ্ৰাই ৰেডি হৈ গ'ল। মই এতিয়া প্লেট এখনত উলিয়াই লৈছোঁ। এতিয়া মই ভাত আৰু দালিৰ লগত গৰমে গৰমে পৰিৱেশন কৰিম। গৰমে গৰমে খালেহে এই ফ্ৰাই সোৱাদ লাগে। আশা কৰিছোঁ আপোনালোকে আজি মোৰ ৰেচিপিটো আৰু ভিডিঅ'টো নিশ্চয় ভাল পালে। আৰু যদি ভাল পাইছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যেন, আৰু লগতে থকা নটিফিকেশ্যন অল বেলটো প্ৰেছ কৰে যেন তাকে আশা কৰিলোঁ। তেন্তে আজিলৈ আহোঁ। সদায় সুখত থাকিব, শান্তিত থাকিব আৰু হাঁহি থাকিব। বাই বাই।